সো কি খবৰ? আই হোপ সো ভাল খবৰ। আজি আপোনাক মই বেলেগ কিবা দেখুৱাৰ আগতে ডাইৰেক্ট মই আপোনাক মেপখনকে দেখাইছোঁ। দেখুৱাৰ কাৰণটো কি হ'ল, এইটো এটা লোকেশ্যন হয়। এজন ল'ৰা যোনে আপোনাৰ সুদূৰ নগাঁৱৰ পৰা চাইকেল চলাই আহি আছে। চাইকেল চলাই চলাই আহি পেলাই তিনিচুকীয়া আহি পালে। আৰু তেওঁ ইমান দূৰলৈকে চাইকেল চলাই কেলৈ আহিছে, কিয় আহিছে, তেওঁৰ উদ্দেশ্যটো কি, কি কাৰণে আহিলে ইমান দূৰ? আহক বলকচোন চাওঁ আৰু তেওঁক লগ কৰোঁ, সুধোঁ কিয় আহিছে ইমান দূৰলৈ। বলক। তো এইজন ল'ৰাজন যোনজনৰ কাৰণে ৰখিছিলোঁ আৰু এট লাষ্ট তেওঁ আহি পাই গ'ল। বলক লগ কৰোঁগৈ তেওঁক এতিয়া। তো এখেতে হ'ল যাক আমি ইমান সময় লগ কৰি আহিলোঁ। বহুত দূৰ পাইছে, ক'ৰ পাইছে, কেনেকৈ আহিছে, তাৰ নাম কি, ক'ৰ পৰা তেওঁ যাত্ৰাটো আৰম্ভ কৰিলে, গোটেইখিনি তেখেতৰ মুখৰ পৰা জানিম। তোমাৰ নাম? নমস্কাৰ, মই ফণীন্দ্ৰ সপোন। মই বৃক্ষৰোপণ আৰু পৰিৱেশ প্ৰদূষণৰ সজাগতাৰ কাৰণে চাইকেলেৰে অসম ভ্ৰমণ কৰি আছোঁ। আৰু বৰ্তমান মই আহি এতিয়া তিনিচুকীয়া পালোহি, তিনিচুকীয়া মাথোঁ। মই আপোনাৰ 15 তাৰিখে আৰম্ভ কৰিছোঁ যাত্ৰাটো। আৰু মই প্ৰথম দিনাখন নগাঁৱৰ পৰা কাজিৰঙা আহিলোঁ। কাজিৰঙাৰ পৰা মই যোৰহাট আহিলোঁ। যোৰহাটৰ পৰা শিৱসাগৰৰ পৰা নামৰূপ, আৰু নামৰূপৰ পৰা মই তিনিচুকীয়া মাকুমত আছোঁ। আৰু এতিয়া মই শদিয়ালৈ যাত্ৰা কৰিছোঁ। মই আপোনাৰ শদিয়াৰ পৰা ধুবুৰীলৈ মোৰ যাত্ৰা বৃক্ষৰোপণৰ পৰিৱেশ প্ৰদূষণৰ সজাগতাৰ কাৰণে। এইটো কিমান দিনৰ পৰা কৰিলা ষ্টাৰ্ট কৰা তুমি? মই 15 তাৰিখৰ পৰা কৰিছোঁ, আজি আপোনাৰ 21 তাৰিখ। 21 তাৰিখ। এতিয়া তুমি চিধা গৈ থাকিবা ন? হয়, এতিয়া মই শদিয়ালৈ যাম। আচ্ছা, থকা মেলা ক'ত কৰিবা তুমি এতিয়া? মই থকা মেলাবোৰ আপোনাৰ চিনাকি কাৰোবাৰ বন্ধু বা তেনেকুৱা কাৰোবাৰ ঘৰত আছোঁ, আৰু নহ'লে মানে ৰুমতো থাকিব পৰা সুবিধা আছে লৈ। তোমাৰ এতিয়া পদক্ষেপটো হ'ল মানে তোমাৰ এই গছৰ পুলি, গছৰ, আৰু তুমি প্ৰদূষণৰ এগেইনষ্টত কৰিছা। আচ্ছা, তেখেতক কণ্টেক্ট নম্বৰ দি দিম। তেওঁ একফালৰ পৰা ওলাই যাব। এতিয়া প্ৰথম দিন ক'ত যাবা? মই শদিয়ালৈ যাম। শদিয়া যাবা? শদিয়াৰ পৰা ক'ত গৈ যাবা? শদিয়াৰ পৰা মই আপোনাৰ ৰিটাৰ্ণ আহিম তিনিচুকীয়া। আচ্ছা, তাৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা ধেমাজি, ধেমাজিৰ পৰা লখিমপুৰ, লখিমপুৰৰ পৰা মাজুলী, মাজুলীৰ পৰা যোৰহাট, যোৰহাটৰ পৰা কাজিৰঙা, কাজিৰঙা মই একো নগাঁও। তোমাৰ ফেচবুক আইডি, তেখেতৰ ফেচবুক আইডি, তেওঁৰ ইউটিউব চেনেল আছে? হয়, মোৰ ফণীন্দ্ৰ সপোন বুলি আপোনাৰ আছামিছত আছে। আপোনাৰ ইংলিছত চাৰ্চ কৰিলেও পাই যাব। হয়, ফেচবুকত আৰু আপোনাৰ মোৰ ইউটিউব চেনেল এটা আছে, সপোন চাইকেলিং ব্লগ। নিশ্চয় এবাৰ চাবলৈ নাপাহৰিব। তাত মই বিভিন্ন ঠাইলৈ যোৱা ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিছোঁ তাকে চাইকেলেৰে। মই তেখেতৰ কণ্টেক্ট নম্বৰ, তেওঁৰ ইউটিউব লিংকটো আৰু ফেচবুকৰ লিংক তিনিটা দি দিম। যিমান পাৰে সহায় কৰক, আৰু যিমান পাৰে তেওঁক আগবঢ়াই নিব পাৰিব। ট্ৰাই কৰক যে হেল্প কৰক তেওঁক। তেওঁ বহুত ভাল এটা মটিভ, আমাৰ অসমৰ ল'ৰা, ইমান ভাল এটা উদ্দেশ্য লৈ ওলাই গৈছে। তেওঁক সহায় কৰক, সহযোগিতা কৰক, আৰু যদি পাৰে জইনো কৰক। হয়, আৰু যদি আহে লগত এটা ফুলৰ পুলি লগত লৈ আহিব। মই কিন্তু আৰু এটা কথা কৈ দিওঁ মানে সকলোকে, আমাৰ অসমৰ যিবোৰ অঞ্চলত গছ গছনি খুব কম, মানে খুবেই কম, সেই অঞ্চলবোৰত মানে গছ গছনি ৰোপণ কৰিবৰ কাৰণে ওলাই আহিম, এটা গ্ৰুপ হিচাপে ওলাই আহিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে তাত সহযোগ কৰিব পাৰে, তাত জইন হওক। আমি একেলগে ওলাই আহিম এখন সেউজীয়া, মানে আমাৰ অসমখন আমি সেউজীয়া কৰিবলৈ চেষ্টা কৰিম সকলোৱে একলগ হয়। গতিকে সকলো ওলাই আহক। আমি যিবোৰ অঞ্চলত গছ গছনি খুব কম, সেইবোৰ অঞ্চলত আমি গছ গছনি ৰুবলৈ আহিম। এয়াই হ'ল জীৱন। কোনোবাই খোজকাঢ়ি আহিছে তো কোনোবাই বাহন লৈ আহিছে, কোনোবাই খোজকাঢ়ি আহিছে তো কোনোবাই বাহন লৈ আহিছে। আগবাঢ়ি যাবই লাগিব, তো কিবা উদ্দেশ্য লৈ আগবাঢ়ো। জয় আই অসম। বলক।